হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ চাগে আপোনাৰ ভাল, যাৰ যাৰ বেয়া চলিছে মোৰ ভাল হওক। আজি যিহেতু মোৰ পোৱালি কালি আহিলে, আজি 2 নম্বৰ দিন। পোৱালি কেনেকৈ ৰখাইছোঁ, কেনেকৈ কি কৰিছোঁ, দৰৱ কি দিছোঁ, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। যদি চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব নিজৰ বুলি, কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিলে বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। দেখিবলৈ আহে চাগে অকণো ফটা চটা নাই, যিহেতু মই এনেকৈ ছাইডৰ পালটো বেৰিছোঁ। এইটো বৰ্ডিঙৰ ভিতৰত বেৰি থৈছোঁ এনেকৈ। আৰু বিশেষকৈ মই ৰাতি এখন দেখিবলৈ পাইছে, ইয়াতে অকণমান বাগৰোঁ আৰু যিহেতু ঠাণ্ডা দিন ৰখিবলগীয়া হৈছে পোৱালিবোৰ, নহয় জানো? সেইটোকে আৰু অকণমান ৰখিবলগীয়া হয়, তাতে অলপ বাগৰি দিওঁ। আৰু আপোনালোকে ভিটামিন দিব, এইটো দেখিবলৈ পাইছে ভিমাৰেল, এইটো দিব। এইটো মানে দৰৱটো ভাল দৰৱ, এইটো দিব পাৰে। কিন্তু বৰ্ডিংটো ধুনীয়া ফুটা চুটা নোহোৱাকৈ, হাৱা বতাহ যেন সোমাব নোৱাৰে। যিহেতু মোৰ বৰষুণে দিলে কালি ৰাতিয়ে, ঠাণ্ডাটো অলপ পৰিছিলে, তেওঁলোকে লাইনটো কাটিলে যদিও মই মেইনটেইন কৰিব পাৰিলোঁ যেনে তেনে। মৰ্টেলিটি নাই হোৱা বাৰু এতিয়ালৈকে, ঠিকে আছে। বাকী চাই যাব আৰু ভিডিঅ'টো চাবলৈ। পোৱালিবোৰ কি মজা আছে, দৌৰি আহিছে। কিবা আৱাজ টক টককৈ আৱাজ এটা দিলে পোৱালিবোৰ চব দৌৰি আহি চাই যাওক। দেখিবলৈ পালে মই আপোনাক এনেকৈ আৱাজ এটা দিলেই চব পোৱালিবোৰ একদম দৌৰি দৌৰি আহে, দেখিবলৈ ধুনীয়া লাগে। যিহেতু আমাৰ আজি 2 নম্বৰ দিন, কালিতো 1 নম্বৰ দিন আছিলে, ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ। 2 নম্বৰ দিনত পোৱালিবোৰ কিমান ধুনীয়া হৈ আছে, চব বিন্দাছ খাই মেলি ঘূৰি ফুৰিছে, দেখিবলৈ পাইছে চাগে। আৰু আপোনালোকে বৰ্ডিঙৰ ভিতৰত এনেকৈ দেখিছেনে, ভিতৰতো বৰ্ডিংটো কেনেকৈ বনাইছোঁ মই, দেখিবলৈ পাইছে চাগে। মই লাইট দিছোঁ আপোনাৰ, মোৰ বৰ্ডিং আছে 3টা। ইয়াত আপোনাৰ মই 200 পাৱাৰ বাল্ব দিছোঁ 6টা। বেছি ডাঙৰ ডাঙৰকৈ বনোৱা নাই, 8 ফুট 10 ফুট ইমানকৈ বনাইছোঁ চাগে। আৰু ইয়াত আছে আপোনাৰ 12টা লাইট দিছোঁ, মাজত পাৰ্টিশ্যন এটা দিম। মানে এই খুঁটাটোৰ ওচৰতে পাৰ্টিশ্যন দিয়া থাকে, ৰাতি দিনৰ কাৰণে উঠাই দিছোঁ পাৰ্টিশ্যনটো, দেখিবলৈ পাইছে চাগে। ইয়াত 12টা লাইট আছে, হিটটো ধুনীয়াছে মেইনটেইন হৈ আছে। ৰাতি মই গেছবৰ্ড এখন লগাই দিওঁ, গৰমটো মানে ধুনীয়াছে মেইনটেইন হৈ আছে, দেখিবলৈ পাইছে চাগে আপোনালোকে। দানাটো মই পেপাৰতে দি থৈছোঁ। আৰু আপোনাৰ কুহুমীয়া গৰম পানী দিব ডেইলি, মিনিমাম 10 দিনমানৰ কাৰণে কুহুমীয়া গৰম পানী দিব লাগিব, ঠাণ্ডা দিন যিহেতু। কুহুমীয়া গৰম পানী দিব। আৰু ৰাতিপুৱা মই দৰৱ এণ্টিবায়'টিক লগাই আছোঁ। আৰু ৰাতিপক্ষত মই আপোনাৰ ভিটামিন দিম, আপোনাৰ ভিমাৰেলটো দিম। যিহেতু পোৱালিবোৰ অলপ সৰু হৈ আছে, কালিবোৰ গাড়ী চাড়ীত ঠেকেচা খাই মেলি আহে, যিহেতু অলপ দুৰ্বল হৈ আহে, সেইকাৰণে ভিটামিনটো দিব লাগে পোৱালিখিনি অকণ ষ্ট্ৰং হ'বৰ কাৰণে। ভিটামিনটো ভিমাৰেলটো দিব, ভাল দৰৱ। আৰু এণ্টিবায়'টিকটো মই দি আছোঁ ৰাতিপুৱা, যিহেতু নাড়ীটো অলপ শুকোৱা নাই, যিহেতু সেইকাৰণে এণ্টিবায়'টিকটো দিব লাগে নাড়ীটো শুকাবৰ কাৰণে। দেখিবলৈ পাইছে চাগে, পোৱালিবোৰ ধুনীয়া আছে, দানা খাই আছে। আৰু দানা পানী পাত্ৰটো বেছিকৈ দিব, এনেকৈ ঘনাই দিব, দেখিবলৈ পাইছে চাগে। মই কুহুমীয়া গৰম পানী দিবলগীয়া আছে, সেইকাৰণে কেটলি এটা কিনি আনিছোঁ, দেখিবলৈ পাইছে। মানে কি আৰু কাৰেণ্টৰটো মই লগাই দিছোঁ, কাৰেণ্ট পটককৈ গৰমো হৈ গৈছে। মানে ভাল আৰু কেনেকুৱা সুবিধা ল'ব লাগে মানুহে, যিহেতু আজিকালি সুবিধা বহুত ওলাইছে, নহয় জানো? গৰম পানী দিবলৈ ভাল, গৰম পানী এনেকৈয়ে দি আছোঁ মই। আৰু সেইটো আৰু কাইলৈ যিহেতু মই ভিটামিন 3 দিম ৰাতি, আৰু এণ্টিবায়'টিকো 3 দিম। সেই দৰৱ সেয়া দি আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। তেতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।